শ্বেয়াৰ কৰি মোক এইখিনি উপকাৰ কৰিব বুলি মই আশা কৰিছোঁ। কাৰোবাৰ যদি মূল্যৱান বস্তু এটা হেৰায় আৰু আপুনি যদি পায়, তেতিয়াহ'লে যদি সেই গৰাকীজনক আপুনি বস্তুটো দিব, কিমান বাৰু আপোনাৰ আনন্দ লাগিব আৰু সেই গৰাকীজনৰো আনন্দ লাগিব। হয়, মোৰ অলপমান বস্তু হেৰাইছে। মই গুৱাহাটীত আহি থকা অৱস্থাত বাছত মোৰ এটা ফাইল হেৰাইছে। মোৰ ফাইলটোত মোৰ স্কুলীয়া কিছুমান ডকুমেণ্টছ আছে, মেট্ৰিক, হাই ছেকেণ্ডেৰী, ডিগ্ৰী এনেকুৱা কিছুমান মোৰ ডকুমেণ্টছ আছে। মই তলত এটা ফোন নাম্বাৰ দিছোঁ আৰু এড্ৰেছটো দিছোঁ কি নামত আছে। আপোনালোকে যদি সদায় বন্ধুবৰ্গই পাইছে তেতিয়াহ'লে মোক যোগাযোগ কৰিব আৰু যদি পোৱা নাই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে মানে সকলো ঠাইতে গুচি যায়। কাৰণ ফাইলটো গাড়ীত গৈছে, গাড়ীত কোনোবাই হয়তো মূল্যৱান ফাইল কোনোবাই থৈ দিছে, টকা পইচা নাই, অকল কাগজ পত্ৰ আছে। গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি মোক এইখিনি উপকাৰ কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।